নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভোটাৰ কাৰ্ডখন কেনেদৰে এপ্লাই কৰিব। ভোটাৰ কাৰ্ডখন এপ্লাই কৰিব হ'লে ল'ৰা ছোৱালীৰ 18 বছৰৰ বয়সৰ ওপৰত হ'ব লাগিব। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ ভোটাৰ কাৰ্ড কেনেদৰে এপ্লাই কৰে। প্ৰথমতে যাব ক্ৰম ব্ৰাউজাৰত, পেজটো এনেদৰে খোল খাই যাব। ইয়াতে লিখি দিব NVSP পৰ্টেল, ইয়াতে আহি গৈছে তলত, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত এনেদৰে আহি যাব নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে লিখা আছে দ্য ছাৰ্ভিচ অন দিছ পৰ্টেল হেভ বিন মিজাৰ্ড। এটা পাছপৰ্টটো দিব নিজৰ বনাই থোৱা। তাৰপিছত কেপচাটো লিখি দিব ইয়াতে। তাৰপিছত ৰিকুৱেষ্ট হাই এণ্ড লগিনত ক্লিক কৰি দিব। তাৰপিছত এনেদৰে পেজটো খোল খাই যাব। নিউ ৰেজিষ্ট্ৰেশ্যনৰ বাবে ইয়াতে ক্লিক কৰিব লাগিব। ফৰ্ম 6 ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে চিলেক্ট লেংগুৱেজ, এইটো যিকোনো লেংগুৱেজত টাইপিং কৰিব পাৰিব, ইংলিছ, হিন্দী, বাংলা বা এছামিছ। মই ইংলিছত কৰি লৈছোঁ। তাৰপিছত নিজৰ ষ্টেটৰ নামটো লিখি দিব ইয়াতে। তাৰপিছত ডিষ্ট্ৰিক্টটো বহাই দিব। এতিয়া চিলেক্ট AC পাগুৰি। তাৰপিছত নেক্সট কৰিব। তাৰপিছত নামটো লিখি দিব যিজন ব্যক্তিৰ এপ্লাই কৰি আছে। ইয়াতে অসমীয়াত লিখা খাই যাব নিজে নিজে। যদি স্পেলিংটো ভুলকৈ আহে তেতিয়াহ'লে ইয়াতে এনেকৈ ক্লিক কৰি এতিয়া কাটি কুটি শুদ্ধ কৰি ল'ব পাৰিব। এইটো ঠিকে আছে। ইয়াতে লাষ্ট নেমটো লিখিব, টাইটেলটো এনেদৰে আহি যাব দাস। তাৰপিছত আপলোড কৰিব লাগিব ফটো, এইটো 4.5 cm হ'ব লাগিব। তাৰপিছত ইনটু 3.5 cm 2 MBৰ তলত হ'ব লাগিব। ওপৰত হ'লে এইটো একচেপ্ট নকৰিব। এতিয়া ক্লিক কৰি দিব। তাৰপিছত নেক্সট কৰিব। তাৰপিছত ৰিলেটিভৰ কোনোবাৰ একজনৰ নামটো দিব লাগিব। দেউতাকৰ বা মাদাৰৰ দিলেও হ'ব। এতিয়া দেউতাকৰ দিম। নামটো চাই ল'ব ধুনীয়াকৈ, ভুল হ'লে শুদ্ধ কৰি ল'ব। তাৰপিছত নেক্সট কৰিব। তাৰপিছত মোবাইল নাম্বাৰটো নিজৰ থাকিলে নিজৰ দিব, যদি নিজৰ নাই পৰিয়ালৰ ঘৰৰ কোনোবাৰ আছে তেতিয়াহ'লে ইয়াতে ক্লিক কৰি নাম্বাৰটো বহাই দিব ইয়াতে। তাৰপিছত চেণ্ড OTP কৰিব। তাৰপিছত চেণ্ড OTP কৰিব। OTP কৰাৰ পিছত ইয়াতে OTPটো বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ভেৰিফাই কৰিব। ভেৰিফাইৰ পিছত ইয়াতে ইমেইল ID আছে যদি দিব পাৰে, নিদিলেও কথা নাই। তাৰপিছত নেক্সট কৰিব। তাৰপিছত আধাৰ নাম্বাৰটো ইয়াতে বহুৱাই দিব, যদিহে আধাৰ কাৰ্ড আছে, আৰু নহ'লেও কথা নাই, নকৰিব। গতিকে এখেতৰ আছে, আধাৰ কাৰ্ডটো বহুৱাই দিম।
তাৰপিছত নেক্সট কৰিব তাৰপিছত জেণ্ডাৰটো চিলেক্ট কৰিব মেল যদি মেল ফিমেল যদি ফিমেল তাৰপিছত নেক্সট কৰিব তাৰপিছত ইয়াতে ডেট অফ বাৰ্থটো লিখি দিব তাৰপিছত ডকুমেণ্টছ এটা দি দিব এটেষ্টেড কৰি আধাৰ কাৰ্ড sulle belle inu sulle তাৰপিছত নেক্সট কৰিব হাউচ নম্বৰটো লিখি দিব ইয়াতে তাৰপিছত এড্ৰেছটো লিখিব ইয়াতে ষ্ট্ৰীট এৰিয়া লোকেলিটি অসমীয়া এনেদৰে আহি যাব এইটো ফুলিছে এইটো মই শুদ্ধ কৰি ল'ম খাগাৰা বাৰী আহিছে এইটো শুদ্ধ কৰি ল'ম মই এইবাৰ শুদ্ধ হৈছে তাৰপিছত ফিল্ডাছটো বহুৱাই দিম ইয়াতো শুদ্ধ হৈছে ইয়াতে এইটো শুদ্ধ কৰি লৈ ল'ম তাৰপিছত পোষ্ট অফিচটো লিখি দিম লিখি দিম ইয়াতে এইটো শুদ্ধ হৈছে আহি গৈছে শুদ্ধটো 3 নম্বৰটো বহুৱাই দিম তাৰপিছত তেছিল মণ্ডল অফিচ জ্বালা হ'ব ডিষ্ট্ৰিক্টটো বহুৱাই দিব তাৰপিছত ডকুমেণ্টছ এটা দি দিব যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড দিব ইলেক্ট্ৰিচিটি বিল দিলেও হ'ব ইণ্ডিয়ান পাছপৰ্ট তেখেতৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডে দি দিম নেক্সট কৰিব কেটেগৰী এইটো বিকলাংগবিলাকৰ হয় এইটো 9 কৰি দিব তাৰপিছত ফেমিলি এজনৰ নাম লিখি দিব ইয়াতে ঘৰৰ যিকোনো ব্যক্তিৰে হ'ব ঘৰৰ মাদাৰ ফাদাৰ ব্ৰাদাৰ ৰিলেশ্যনটো কি হয় এইটো দি দিব মাদাৰ হ'লে মাদাৰ ফাদাৰ হ'লে ফাদাৰ তাৰপিছত CFM নম্বৰটো বহুৱাই দিব CFM নেক্সট কৰিব ডিটেইলছটো লিখি দিব ষ্টেটটো লিখি দিব তাৰপিছত ডিষ্ট্ৰিক্টটো বহুৱাই দিব ইয়াতে তাৰপিছত কিমান তাৰিখে এপ্লাই কৰিছে এইটো লিখি দিব তাৰপিছত এড্ৰেছটো প্লেচটো লিখি দিব তাৰপিছত নেক্সট কৰিব কেপচাটো বহুৱাই দিব ইয়াতে তাৰপিছত